ও পূজা আহিলে ও গা পিৰপিৰালে গছে বনে যেনি তেনি লৰি ফুৰিলো ৰাস্তা ঘাটে ঘাটে নলয় নৰ্দমায়ে দৌৰি ফুৰিছো জানানে সৰস্বতী পূজাৰ বাবে সৰস্বতী পূজাৰ বাবে সৰস্বতী পূজাৰ বাবে ক'ৰপৰা উঠালিয়ে গানডাল উঠালে মানে আৰে নিজে ৰচিছো আপোন ৰস্তাহে ভাল লাগিছে তেন্তে ময়ো এটা গান মাৰো দে আজি ভগা চাইকেল ভগা বেল ভণ্টি তুমি মেকআপ ফেল মেকআপ ফেলৰ কাৰণ আছিল তোমাৰ মেকআপৰ এক্সপাইৰি গৈছিল এক্সপাইৰি গ'লে নহ'ব ঘঁহিবতো লাগিব তেতিয়াহে ল'ৰাবোৰে তোমাকে জুমি ফুৰিব তই লগত মোতকে চৰা দেই আৰে ময়োতো কম খিলাৰী নহয় তহঁতে নাজানো এসময়ত মই গান গাই পৃথিৱী কঁপাই থোৱা মানুহ কিন্তু সময়টো কিনিছিল পাহৰিছো বাৰু বাৰু বাদ দে সৰস্বতী পূজা চাব যাবি নাই কিন্তু তহঁত নগ'লে মই নাযাওঁ তহঁত যাবই লাগিব আমি নগ'লে আকৌ তই কিয় নাযাওঁ নাই নুবুজিবি বহুত আগৰ কথা মই এবাৰ অকলে গৈ পস্তাই থৈছো আহে কি হ'ল এতিয়া বুজাব গ'লে এপৰ যাব বা দেখাব মই বেলেগ এদিন কৈ দিম দে আজি কিন্তু ওলাবি নাই ক'বই লাগিব কিন্তু নক'লে আমি নাযাম নহয় তেন্তে শুন আৰু উপায়টো নাই কথাটো যোৱা বাৰৰ কথামতে মই অকলে সৰস্বতী পূজা চাবলৈ গৈছোতো ৰাস্তাত গৈ আছো আগফালে মোৰ 3জনী ছোৱালী পিছফালে মোৰ 3টা ল'ৰা তেনেতে দিলে নহয় পিছফালৰটোৱে জোকাওঁতে দিলে ঘূৰি মোকেই দেখিলে প্ৰথমতে কি কবি তাৰপিছততো কিয় ৰখি দিলি যে কৈ যা সৰস্বতী পূজাত এনেই ছোৱালী মুখাই পিন্ধি যায় চেণ্ডেল এপাতকৈ খুলিছে আৰু কৃষ্ণ মুখ একে গোটেইখন মানে একে বৰদে কামুৱা দি ডবল পিঠিত চেণ্ডেলৰ দাগিয়ে চাবিনে পিঠি এচটাতো 6 নম্বৰ চেণ্ডেলৰ দাগিয়ে বহি গৈছে গোটেইখন একে বিনামূলীয়া টেটু এসপ্তাহলৈকে নগ'লেই 3জনী 3 ছটা একে সমানে বহাই দিছে সেইদিনাখনৰ পৰা কাণত ধৰিছো কৃষ্ণ ভগৱান মই আৰু আজিৰ পৰা কেতিয়াও অকলে সৰস্বতী পূজা চাবলৈ নাহোঁ আহিলে কেইটামান গাৰ্ড লৈ আহিম যাতে ছোৱালীখিনিক মানে অলপ কিবা কানি ক'ব পাৰে নহ'লে অকলে গ'লে কৃষ্ণ ভগৱান তোৰ কাহিনী হাঁহিছ চালা মোৰ জেগাত থাকিলে গম পালিহেঁতেন পিঠিত কেইটা দাগ বহিছে মইহে জানিছো সেইটো সময়ত কোনো এটা নাই উপায় নাপাই পিঠিখনকে পাতি দিছো আৰু মাৰ কিমান মাৰো বা আজি দেখোন তহঁতৰ ইমান পঢ়াৰ কোপ হেল্ল' আজি সৰস্বতী পূজা বল বাহিৰলৈ কাম চাম কৰি দিবি ছাৰ আমাৰ মতে ছাৰ পঢ়াতকৈ ছাৰ কামতকৈ পঢ়া ডাঙৰ নহয় মানে মুখৰ পৰা আজিকালি কিবা কিবি ওলাইছে ছাৰ কি ক'ব সৰস্বতী পূজা যে একে মুখখন মানে একে ফিফিয়াই আছে ছাৰ আমাৰ মতামতো এইটোৱে ছাৰ কামতকৈ পঢ়া ডাঙৰ চুপ থাক কি বকি আছ আজি উল্টা পুল্টা পঢ়াতকৈ কাম ডাঙৰ নহয় ছাৰ ড'ন্ট মাইণ্ড ইট ছাৰ আজি পঢ়াৰ কোপ দে এইকেইটা নাই ছাৰ আজি পঢ়াহে যাব লাগিব ছাৰ আজি অকল পঢ়া ছাৰ আজি ভালকৈ গুৰুত্ব দি পঢ়িম ছাৰ পঢ়া মানে আজি সৰস্বতী পূজাটো আজিৰ দিনটো অকণমান পঢ়ি লওঁ আৰু 1 ঘণ্টা 2 ঘণ্টা তাৰপিছত আৰু একেবাৰে খেদাম আৰু নপঢ়োঁ আৰু এবছৰমান তেন্তে মই এটা প্ৰশ্ন কৰোঁ উত্তৰটো দিলে দিবি নিদিলে নাই মই কিন্তু যাব লাগে মই ভাজি বহাই থৈ আহিছোঁ এফালে লৰাব লাগে ভাজি দি গ'লে এখন খাবি আৰু ভাজি খোৱা কথা কওঁতে ছাৰ মনত পৰিছে কিমানখিনি বনোৱা হ'ল ছাৰ দিয়ক আৰু জলদি ভাত পানী দিয়ক ভাত পানী নহয় আজি খিচিৰিয়ে বনাই খিচিৰি কানি দিয়ক আৰু যাওঁ খাই কিনে এফালে আমাৰ সৰস্বতী পূজালৈ দেৰি হৈছে নহয় হৈছে আৰু খিচিৰিত আমাৰ মনটো চা বহি আছে আৰু এইফালে টকত লোৱা এটা বহাই থৈ আহিছোঁ খাবা আৰু আজি একে তাকে টকালি খাব লাগিব তহঁতে কিন্তু এটা কথা হ'ল বাৰু তহঁতে খাই লৈ পেলাই হস্পিটেলতহে যাব লাগে নেকি কিয় ছাৰ কিয় ছাৰ নাই খিচিৰি নিমখৰ জেগাত অলপ চেনি ঢালি দিলে আৰু আমাৰ এইটোক পঠিয়াইছিলোঁ শগুনটোক বোলো বিলাহী লৈ আহিবি অলপ টক বনাব লাগিব সি কি আনিছে জান বিলাহী হেনো দাম সেইকাৰণে টমেটো চচৰ পেকেট এসোপামান লৈ আহিছে 2 টকীয়া এতিয়া কি কৰিব এতিয়া তাৰ মতে বোলে টমেটো চচৰ পেকেট সোপা এতিয়া গৰম কৰিব লাগে নহয় গৰম কৰি লৈ পেলাই বোলে ল'ৰা ছোৱালীক খুৱাব লাগে এতিয়া সেয়া গৰম কৰি বোলে সেয়ানেও সি টক বনাইছে সেয়া খাবা আৰু আজি ফালিব সি বাদ দিয়ক ছাৰ ইমান কম বয়সত মৰিবলৈ নাই ছাৰ আপোনাৰ এবাৰ কি কানি বনাইছে ঠিক নাই এইবিলাক খাই মৰিবলৈ নাই ছাৰ হাত জুইছোঁ আমি যাওঁ আমি ক্লাছো নকৰোঁ আমি নপঢ়োঁ বাদ দিয়ক নাই আহিলি যেতিয়া খাই যাব লাগিব কোনে পেলাব কাক দিম এসোপা গৰুৱেও নাখায় ছাগলীও নাখায় তহঁতেকে খুৱাব লাগিব আজি তহঁতে খাবি আজি নাই ছাৰ ইয়াত আমি এইবিলাক খাবলৈ নাই আমি লাগিলে ঘৰতে লুঠেই আৰু টক বনাই খাম ইয়াত নাখাওঁ দেই কৃষ্ণ এসোপা কি বনাইছে ঠিক নাই
টেনশ্যন ল'ব নালাগে খোৱাৰ আগতে এই মৰ্তাটোক খুৱাই ল'ম তাৰপিছতে তহঁতক খুৱাম সি আগতে আমাক এক্সপেৰিমেণ্ট কৰি দেখাই দিব তাৰপিছতে আমি খাম দেই টেনশ্যন ল'ব নালাগে তেন্তে হ'ব ছাৰ কিবা এটা ৰিক্স ল'ম আৰু আজি আৰু উপায়টো নাই তেন্তে আজি সৰস্বতী পূজাটো প্ৰশ্নটো হৈছে সৰস্বতী পূজা মানে কি যোনে পাৰ ক আৰু মই যাব লাগে এইফালে গেছ জ্বলি আছে জানই নহয় আৰু মই কৈ আছোঁ শুনক ছাৰ যিহেতু সৰস্বতী পূজাত অপেশ্বৰী সুন্দৰীবিলাক ওলায় সেইকাৰণে মই ছাৰ সৰস্বতী পূজাক দুটা ভাগত ভাগ কৰি দিছোঁ আৰু সেইকেইটা যোগ কৰিলেহে সৰস্বতী পূজা হ'ব আৰু সেইকেইটা যোগ নকৰিলে মোৰ মতে ছাৰ সৰস্বতী পূজা হ'বই নোৱাৰে কি 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 ভাগকেইটা কি সৰস্বতী পূজা কেতিয়াবা ভাগ হ'বলৈ ল'লে আজিহে শুনিছোঁ হেৰৌ ভালকে কৈ তেন্তে শুনক ছাৰ মোৰ মতে ছাৰ মেকআপ যোগ চাদৰ মেখেলা ইজিকেলটো সৰস্বতী পূজা ঐ ল'ৰা ঐ আজি সৰস্বতী পূজা বাদ দে আজিও নাকামুৰিবি থ এইফালে ভাজি ধৰিলে ভগৱান মই যাওঁ দেই বেবেলা তো লেজেণ্ড ভাই তো লেজেণ্ড মজা মজা আপোন কবি কুছ লেবেলে